সো গাইজ আজি ধুনীয়া জাগা এটাত যাই আছোঁ পাহাৰীয়া অঞ্চল আৰু তাত নিজৰা চিজৰা আছে আৰু পুৰা কাপোৰ চাপোৰ লৈ লৈছোঁ তাত যাই গাও ধুম বহুত ভাল লাগিব তো ভিডিঅ'টো চাই থাকক আৰু আমাৰ যাত্ৰাই দলংখনৰ পৰাই হয় কাৰণ আমাৰ সেইটো ঘৰ তাৰ পৰা ঘৰত নবনাওঁ আৰু এই দলংখনৰ পৰাই বনাওঁ তো ভিডিঅ'টো শেষলৈ চাই থাকক বহুত ভাল লাগিব একদম বহুত এইখন আমাৰ স্কুল হাইস্কুল শংকৰ মাধৱ হাইস্কুল বহুত ভাল লাগিছিল ইয়াত পঢ়ি কিন্তু কাপোৰ চাপোৰ লৈ আহিছোঁ এই বেগত ডাঙৰ বাবা এয়া মিৰ্জাটো চান্দুবি ৰাস্তা মজা ৰাস্তা হয়তো ন মোৰটো এটা হৰচিও কালি দাদাই ক'ৰবাত পেলাইছে পুৰা ব্লাৰ হৈ গ'লচোন কথা এতিয়া চাওক না গাইজ কি সুন্দৰ ভিউ চকলেট খাওয়া দিও কেলা তো গাইজ পামে আৰু অলপ আছে নিজৰাটো আৰু ইয়াত বহুত মানুহ আহে বহুত দূৰৰ পৰা আহে আজিও আহিছে সদায় ন ভাইটি কোনফালে চাই কথা কৈ আছে আগৰ ফালে চাওক কেমেৰাত চাওক এক জানুৱাৰীত আৰু 26 জানুৱাৰীত তামান হয় তেমান খানা খাব আহে ইমান স্পীড যা 3টা আছোঁ কেনাই মাতি নাচাগে আপুনি চিলেক্ট কৰিব কৰি নমলিও ভাল দে যি ৰাস্তা এইটো নহয় চ' গাইজ ফাইনেলি পাই গ'লোঁ হয় দি এইটো ফালেদি যাব লাগিব এইটো মন্দিৰটো দি আৰু অলপ ওপৰত উঠিব লাগিব তো চাই দিয়ক ভিডিঅ'টো হা এটা কৰি লওঁ দে প্ৰথম ন কৃষ্ণ জন্মাষ্টমীও আজি কৃষ্ণক চিন্তি ওপৰত লাহে লাহে যাওঁ সঁচা আহিব লাগে এটা ন মই তহঁতক জাপেদি মই পলাম বোলো এটক খা মোক নাখাবি চ' গাইজ পালোঁ মাত শুনিছে সদায় নিজৰাটোৰ এয়া নিজৰৰ পানী পিংকেছো যাব তহঁতে ভয় চয় নকৰা চ' গাইজ এই চাওঁ পালোঁ আহি দুটা দাদা আহিছে ক'ৰবাৰ পৰা জাৰবাৰী ওচৰতে আছোঁ ন দুটা দাদা আহিছে জাৰবাৰীৰ পৰা আমাৰ ওচৰৰে সববিলাক ফটো উঠাত ব্যস্ত তাতে যাম তাতে ফটো দিম
হা পানী কমছি ন গা ধুব লাগিব দে এনেকে ঐ এনেকে নাম মোবাইলটো থৈ যা ঐ থৈ যা চাওক গাইজ আজি চাইলত নাই ভালদৰে নাই আৰু কি এটা সুন্দৰ চেণ্ডাল জাগা বেয়া ঐ চাওক ভিতৰত তো ফটো চটো মাৰা ঐ এখানে তো ঘুরবো না ওচৰত যাওঁ গ্ৰুপ ল'ব লাগিব ৰ ঐ হাফ পেণ্টটো খুলি লওঁ ঐ বাগ দে একো নহয় যা তই যা বাপা মই লাষ্টত যাম যা পড়লি না ওই তাতে গেলি কি হলো ইমান রিক্সত যা রাখে ও পল্লী মোক ডকেট দি ভাই মই পল্লী তো একটা তই নাদে জি মাথা ডাইরেক্ট পালব এই গরমত একে মজাকে ধুই আছে মোৰো জাং লাগছি জ্বলাটো শুনুৰা তো গাইছ কাপোৰ খুলি ললো পুৰা বিন্দাছ গাও ধুম কাপেলৰ দুখ নাপাই জানো কিয় পাথৰ নাই গাইজ দুটা দাদাই কি ওপৰৰ পেৰে জাপিয়াব ৰাখো ভাইহঁত ইউটিউবত ৰ হৈ থাকে যা ঐ থাং চাইড দি চবতে দি আছো টেনশ্যন নলবি তো গাইছ তাৰ পেৰে জাপিয়াব দাদা দুটাই দে মাৰ বম ঐ ঐ নালগে তই বাপা ঐ হ'ব তই নালগে তই নালগে কি ভয় চয় নকৰে ঐ বেয়া হৈ গৈছে আৰু বাহ কি মজা স্থান বাপৰে কি কৰি দিছা অ দাদা তো গাইজ গা পা ধোৱা হৈ গ'ল পুৰা ঘৰত যাব ৰেডি এতিয়া বেগ চেগ লৈ এওঁ চলা তলা পিন্ধি আছে ময়ো পিন্ধো তো বাই চ' গাইজ শেষত একবাৰ আপোনালোকক দেখুৱাই দিছোঁ ভালদৰে আৰু এয়া লাষ্ট আৰু